গৰম বহুত গা ধুই ল'ব লাগিব এতিয়া হে গাইছ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি বহুত বেছি গৰম দি আছে ৰ'দ ৰাতিপুৱাৰ পৰা ৰ'দ ওলাই আছে গৰম সহ্য কৰিবই নোৱাৰি এনেকৈ মানে লাইন তামোল গছ লগাই দিছোঁ তামোলৰ পুলি ভাল হোৱা নাই ইমান এটা কাৰণ ইফালে বাঁহ আছেতো বাঁহখিনি মানে তামোল কেইডালক মানে নষ্ট কৰি দিছে তো এইটো সাইডে মানে এটা লঙা মানে দংখন দি দিব লাগিব তো তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ আৰু তো এনেকৈ আৰু তামোল আছে আমাৰ ইয়াতে বস্তিটোত মোটামুটি 300ৰো অধিক তামোল লগাই দিয়া হৈছে তো কিছু গছত মানে লাগিছে আৰু কিছুমান গছত এবাৰ ফুলিছে মানে তামোল পাম অহাবাৰ সেনেকৈ আৰু তো এইফালে এই ঘৰটো আপোনালোকে দেখিবলৈ পাইছে এই ঘৰটো কি হয় আপোনালোকে হয়তো ধৰিব পৰা নাই একদম বাঁহৰ বাৰীত বনাই থোৱা হৈছে এই ঘৰটো চাওক এই ঘৰটো কি হ'ব পাৰে আপোনালোকে ধৰিব পাৰিছেনে এই ঘৰটো আমাৰ কি কয় এইটো গাহৰি পোৱালি মানে আনি পিনে ইয়াতে ৰখা হ'ব মানে গৰমৰ দিন আহিছেতো তো চালি তালি বান্ধি দিয়া হৈছে এতিয়া বাৰিষাৰ চিজন আৰু বৰষুণ পৰিলে মানে সেনেকৈ ছেফ হৈ থাকিব আৰু ইয়াতে তো এনেকৈ আৰু বনাই দিলোঁ এইফালে বাঁহৰ তলত এয়া মজা এতিয়া গা ধুব লাগিব নদীত গা ধোৱা অভ্যাস নাই কাৰণ নদীত বহুত বেছি লেতেৰা আহে তো এইটো দমকলতে মই গা ধুওঁ আৰু এইবিলাক গছ তামোল গছ দেখিছে এই গছজোপা দেখিছেনে এই গছজোপাৰ নাম হ'ল গোল নেমু মই ভাবিছিলোঁ কিবা নেমুহে কম নেকি তো গোল নেমু আৰু সেইজোপা এইফালে এই বাঁহডাল মানে বান্ধি থোৱা হৈছে তাতে কাৰণ গা ধুলে কাপোৰ চাপোৰ তাতে থৈ দিয়া হয় আৰু তো এইফালে আৰু আমাৰ খুব ধুনীয়া ঘৰটো কি খাইছা আৰু বাবু কি খাইছা কাইনচিকো কিবা 6টা আনিছিলোঁ আমি তাতা খালোঁ আৰু পিছত তক এটা থৈ দিছিলোঁ এতিয়া মজাকৈ খাই আছা না খাই কেনে লাগছি কি মজা ভালে লাগে মোৰ গোজা খাই বুলি ক এনেকুৱা কিয় হা পানী খাইছা নেকি লগত হা ঠাণ্ডা পানী ফ্ৰিজৰ পানী আমাৰ এই ফ্ৰিজটোৰ বে ওলাই আনিছে আমাৰ ফিল্টাৰটোৰ বে ফ্ৰিজ এটা থাকিলে ভাল আছিল নে ঠাণ্ডা পানী কৰি খাব পাৰিলোঁ সেনে পাব আমি